মুখ্যমন্ত্ৰীয়ে কৈছে যে মুখ্যমন্ত্ৰীয়ে কৈ পৰিছে সভাই সমিতিয়ে যে বিজেপি যদি এইবাৰ বিটিচিত ক্ষমতালৈ আহে তেনেহ'লে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব। এতিয়া কি বিটিচিৰ নাগৰিক কি প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ ক্লাছিফিকেশ্যন আছে নেকি? চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কথা চিন্তা কৰি কৈছে মই নাজানো। মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো বহুত কথা তেখেতে চিন্তা কৰি ক'ব, আৰু নিৰ্বাচনী যেতিয়া মিটিঙত আহে বা নিৰ্বাচনী প্ৰচাৰবিলাকত বহুত কথা আহে। মই আছো বড়োলেণ্ডত, যি বড়োলেণ্ডত যোৱা দশকৰ পৰা দশক ধৰি এটা জুই জ্বলি আছিলে, হত্যা হিংসা, বিভিন্ন মানুহবিলাকৰ ঘৰ এৰি যাব লগা তেনেকুৱা পৰিৱেশ আছিলে। গতিকে আজি বড়োলেণ্ডত শান্তি ঘূৰি আহিছে, সমন্বয় ঘূৰি আহিছে, সকলো জাতি জনগোষ্ঠী মিলি একেলগে আমি আছো। আৰু 50 বছৰৰ পিছত প্ৰথম 5টা বছৰ চবে পাইছে, যি 5টা বছৰত আজি উশাহ নিশাহ ভালকে ল'ব পাৰিছে আৰু সকলোৱে ভালকে হাঁহি মুখে থাকি নিজৰ সময়বিলাক কটাব পাৰিছে। গতিকে এই পৰিৱেশটোৱে আমি বহুত দিনৰ পৰা সাধনা কৰি আছিলো। আমি মন্দিৰত, আমাৰ প্ৰাৰ্থনাত, আমাৰ পূজাত সদায় আমি কৈছিলো যে বড়োলেণ্ডত শান্তি ঘূৰিব আহিব লাগে, সকলো জাতি জনগোষ্ঠী একেলগে থাকিব পৰা এটা পৰিৱেশ হ'ব লাগে। এটা সময়ত বড়ো অনাবড়ো হ'ল, তাৰ আগত জাতি সংগ্ৰামবিলাক হ'ল, তাৰ মাজতে গোষ্ঠী সংঘৰ্ষবিলাক হ'ল। চ' এতিয়া আহি এই 5টা বছৰ, প্ৰথম 5টা বছৰ য'ত আমি সকলো হাঁহি মুখে এজনে আনজনক মাত দিব পাৰা, এটা জনগোষ্ঠীয়ে আন জনগোষ্ঠীৰ ওচৰত যাব পাৰা, এই পৰিৱেশটো আহিছে। গতিকে এনেকুৱা এটা পৰিৱেশটো আমি কেতিয়াও হেৰাব নিবিচাৰো। আৰু এনেকুৱা এটা পৰিৱেশ যিটো ঘূৰি আহিছে, য'ত আমাৰ সমাজৰ চবৰে মুখত হাঁহি আহিছে, ইয়াতকে আৰু ৰাজনীতি ডাঙৰ হ'ব নোৱাৰে। গতিকে ৰাজনীতি চলি থাকিব, দেশৰ এটা প্ৰক্ৰিয়া, কিন্তু আমাৰ বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণ আৰু 26টা জনগোষ্ঠীৰ বৰ্তমান আৰু ভৱিষ্যতটোহে আমাৰ কাৰণে বহুত দৰকাৰ। মই লাখ টকাটো হিচাপ কৰা নাই, কিন্তু অলৰেডি 2টা ৰাস্তা, 3টাকৈ ৰাস্তা আৰু দেশী ভৱন আমি আধাৰশিলা কৰিলো। আগো এটা বড়ো বাজাৰত আমি ৰাস্তা আধাৰশিলা কৰিম। ইয়াৰ পিছত ৰাঙিজোৰাত আমি এটা অনুষ্ঠান এটেণ্ড কৰিম আৰু তাতেও আধাৰশিলাও আছে। চ' বিজনী অঞ্চলত আধাও হোৱা নাই আৰু বহুত আছে, যে বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্ট এইবাৰ বিজনীত চেংচন কৰা হৈছে। 15 আগষ্টৰ পিছত মই আকৌ আহিম, তেতিয়া আমাৰ বড়োলেণ্ডত প্ৰথম যিটো নেকি আমাৰ নতুন এটা শিক্ষকসকলৰ প্ৰশিক্ষণ কেন্দ্ৰ, নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং ইনষ্টিটিউট, যিটো নেকি মানে আমাৰ এটা ইণ্টাৰনেশ্যনেল কোৰ্চ বা আমাৰ যিটো নেশ্যনেল কোৰ্চ, এইবিলাক চব মিলি পেলাই এটা হাইব্ৰিড মডেল টিচাৰ ট্ৰেইনিং চেণ্টাৰ বনোৱা হৈছে। ইয়াৰ আধাৰশিলা কৰিবলৈ আহিম। ओरैनो इउनिट मोनबा जों सानसालिया जोंना ओरैनो जोङो बर' माबायो गायखांखादों नै बे दै बारबानो मोनो सार। गरमजों ओरैनो लामाखौ गायनो थांदों। जागोन सार दे।